নহ'লে কৰোণাটো ইয়াত হে গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কমল ব্লগ চলাই। চ' গাইজ আজি মহানৱমী পূজা হিচাপে আমি দুয়োটাই মানে আমিও পূজা চাব যাব ওলাইছোঁ এতিয়া। চ' পূজা চাম, আপোনালোককো দেখুৱাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। আৰু মোৰ এইটো ভিডিঅ' টাৰ্গেট হ'ল 100 ছাবস্ক্ৰাইবাৰ কৰাৰ। চ' আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায় দেন শ্বেয়াৰ কৰক অলপ, আৰু 100 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক সোনকালে। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं, जाने मेरी जानी मर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझाए जब टूट जाए साए हाय रब जब हो गई। আমি পালোঁ গণেশগুৰিৰ পৰা আমি ফাৰ্ষ্ট মণ্ডপ চাম, আপোনালোকৰ বিষ্ণুপুৰৰ মণ্ডপ চাম, কাৰণ তাতে মণ্ডপটো ভাল হৈছে, ক'ভিডৰ কাৰণে মানে বনাইছে, ক'ভিডৰ থিম লৈ বনাইছে। চ' সেইটো মণ্ডপ ফাৰ্ষ্ট চাম আমি। তাৰপিছত অলপ যাবলৈ ট্ৰাই কৰিম আমি এইটো চাইডে, গীতানগৰ চাইডে। ত' আমাৰ লগত ভিডিঅ'টো চাই থাকক আৰু পূজাও চাই থাকক, পূজা চাই মজা লওক। सजना আমি এতিয়া আহি পালোঁ বিষ্ণুপুৰ পূজা মণ্ডপ, য'ত আহিম বুলি ভাবিছিলোঁ ফাৰ্ষ্ট মণ্ডপ হয় এইটো। ইয়াতে আপোনালোকক কৈছিলোঁ যে ইয়াতে কৰোণাৰ কিবা এটা বনাইছে, যিটো বেমাৰৰ কাৰণে 2 বছৰ আমি লাগি আছোঁ, তাৰ থিম লৈ কেনে এটা বস্তু বনাইছে, চাই লওক আপোনালোকে। প্রিয়ার মন খাতে থাকোনো মন বিহঙ্গন আমার জীবন। চ' গাইজ এয়া হ'ল ভিতৰৰ দৃশ্য, মানে কনচেপ্টটো যে আছিল সেইটোৱে হ'ল বনাইছে বিষ্ণুপুৰত। আমি ইমান বছৰে আমি 2 বছৰে কৰোণাৰ লগত যুঁজি মানে কি এইবাৰ দুৰ্গা মায়েও এই কনচেপ্ট লৈ কেনে মানে কি বনালে। চ' ভালে লাগিছে টিমটো, বেয়া লগা নাই। আমি কৰোণাৰ লগত যুঁজি যাব লাগিব, আৰু ভয় লাগে ওচৰত যাব কৰোণা হৈ যাব পাৰে। চ' আমি এতিয়া নেক্সট মণ্ডপলৈকে যাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক, নেক্সট মণ্ডপত আৰু ভাল দেখাম। এইবাৰ আমি যাম বুলি ভাবিছোঁ গীতা মন্দিৰ। চ' গীতা মন্দিৰলৈকে চাওঁ, আৰু ৰাস্তাত যদি কিবা ভাল পূজা পাওঁ দেখুৱাই থাকিম। চ' স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। চ' গাইজ আমি আহি পালোঁ বৰ্তমান গীতা মন্দিৰ। এয়া হ'ল গীতা মন্দিৰৰ গীতানগৰৰ পূজা। পাৰ্কিং ক'ত আছে খুৰা? পাৰ্কিং নাই ক'ত যাবা? ভিতৰত গ'লোঁ, ভিতৰত পূজাত পাৰিবি পালে। বৰ্তমান আমি আহি পালোঁ, এয়া গীতা মন্দিৰৰ ফিল্ড হয়, গীতা মন্দিৰত এয়া পূজা, গীতা মন্দিৰৰ দৃশ্য হয়। কৰোণাৰ কাৰণে যিহেতু ডাঙৰকৈ পাতিব পৰা নাই, চ' সৰু সুৰাকৈ পাতিছে, ভালে লাগিছে, বেয়া লগা নাই। চাৰিওফালে দোকান, দোকানবিলাক। ধুনীয়াকৈ আগৰখিনি সজাই ৰাখিছে, এয়া ফুলেৰে পূৰা একদম। ইয়াৰ পিছত আমি এতিয়া পূজা মণ্ডপ দেখুৱাম আপোনালোকক বেলতলাৰ। বেলতলাত অলপ ভাল হৈছে শুনিছোঁ, চ' বেলতলা যাম চাম। চ' ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। চ'
চ' গাইজ ইয়াৰ পৰা এতিয়া ওলাম আমি ইয়াতে ভাল মানে বহুখিনি টাইমে পূজা চালোঁ গধূলিও হৈ আহিছে এতিয়া ফুটেজ বেছি এনেও ল'ব নোৱাৰিম যোৱাৰ টাইমখিনি চ' যাই কিনে একেবাৰে ডাইৰেক্ট আমাৰ ওচৰৰ পূজা কিছুমানো দেখুৱাম আপোনালোকক সৰু সুৰা পূজা ইমান মানে জমক নাই এনেই জাষ্ট নৰ্মেলি আমাৰ ওচৰৰ হয় আৰু বেলতলাত যাই কিনে ডাইৰেক্ট লগ পাই আছোঁ চ' ভিডিঅ'টো চাই থাকক ফ্ৰীতে বেলুন পকাওক নলওঁ জাষ্ট টেষ্ট কৰি চাইছোঁ ডিঙি ঠাণ্ডা কৰিম পেট ঠাণ্ডা কৰিম বেছিকৈ দিব লাগছে 10 मिनट नहीं मिलेगा बोले और लाइन पता জানিছোঁ কিহেৰে খাবা এতিয়া খাবা কি হাতেৰে হাতটো ধুই ল ৰ'বা হাতেদি মাৰ খাইছ হা কেনে হৈছে মজা খাইছোৱা অলপ খাইছোৱা গাড়ীত কিদৰে বহাই লৈছোঁ গাড়ীখন ষ্টেণ্ড কৰি থৈছোঁ বহাই লৈছোঁ এইফালে চাওক আমাৰ বাইদেউ খিচাৰি খাই আছে কেনে মজা চিল্কি খাই আছে মজাটো হ'বই মা দুৰ্গাৰ ভোগ হয় যিহেতু চ' খাই লওঁ ৰ'ব So guys, এয়া হ'ল আমাৰ ওচৰৰে বাবলি খেলটোৰ পূজা খুব সুন্দৰকৈ সাজি তুলিছে চাওক আমি জাষ্ট এইমাত্ৰ য'ত খিচাৰি খালোঁ সেইখন পূজা হয় এইখন চাই লওক ফাইনেলি আহি পালোঁ এতিয়া বেলতলা চ' বেলতলাৰ দৃশ্য অলপ চাওক মানুহ বহুত আৰু হাল্লাও বহুত হৈ আছে ভিডিঅ' বেছি দেখাব পৰা নাযাব বাট চাওক এয়া বেকচাইডে ৰাকেশ মৰমী পুৰা কৰোণামুক্ত গুৱাহাটী যেন লাগিছে আৰু কৰোণামুক্ত পূজা যেন লাগিছে এয়া চাওক পুৰা একদম ভিৰ চাব মই দেখা দি আছোঁ মানুহ চাওক গাইছ মানুহ পূজা চোৱাটো দূৰৰ কথা বাছ মানুহ চাই লওক কিমান মানুহ ইয়াতে কিবা কৰোণা থকা যেন লাগে নেকি সেইখনে হ'ল গেট ভিতৰত সোমাব নোৱাৰোঁ বিকজ বহুত মানুহ চ' বাহিৰৰ পৰাই টাটা বাই বাই নৱমী পূজা মানুহ চাওক গাইছ মানুহ পুৰা একদম ভিৰ ৱেলকামৰ মাজত বিচাৰি আছোঁ ৰ'ব শিং বিচাৰি আছোঁ আমি শিং বিচাৰি আছোঁ শিং ভাই এই গৰুৰ শিং কেইডাল কিমানকে ये कितना करके ये हाँ 60 टका অসুৰ হৈ গৈছে অসুৰ So guys, এয়া চাওক দুটা জাতি ল'লোঁ ফুৰাই দিলে বৰ্তমান আহি পালোঁ আমি চাপৰিগোক মানে গণেশগুৰি নয়নপুৰৰ দুৰ্গা পূজা চ' সেইটো আমাৰ লাষ্ট পূজা আজি নৱমী পূজা চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰিম এবাৰ চাই লওক মণ্ডপটো কেনেকুৱা হৈছিল এখন গেটখন পাৰ্মানেণ্ট গেট হৈ বনাই লৈছে ভিতৰত একচুৱেলি যাব নোৱাৰি মানুহৰ ভিৰ ইমান দেখা পাইছে আৰু মানে মোৰ মাস্ক মাৰিব মন নাই চ' গৰম পৰা একদম গৰমৰ পৰা আহিছোঁ এতিয়া মাস্ক ইউজ কৰিব মন নাই
চ' ইয়াৰ পৰাই দেখাই দিছোঁ। এইটো মা দুৰ্গাৰ ইয়াৰে প্ৰতিমাটো বহুতে ডাঙৰ হয়, মানে কি যিমান পূজা চালোঁ মই এতিয়ালৈকে চবতছে ডাঙৰ মূৰ্তি এইটোৱে দেখা পাইছোঁ। বাট ইমান ডেক'ৰেশ্যন ভাল হোৱা নাই এবাৰ। চ' আজিলৈ ভিডিঅ'টো এইখিনিয়ে হ'ব, বেছি দীঘলীয়া নকৰোঁ। চ' কালি এটা নতুন ব্লগ লৈ আহিম, ভাচনিৰ ব্লগ হয়। চ' গণেশগুৰিৰ পৰা দেখুৱাম যিখিনি পাৰোঁ। চ' আজিলৈ এইখিনিয়ে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভাল ভাল ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন পাবলৈ। চ' লগ পাম আকৌ এটা নতুন ভিডিঅ'ত নতুন ঠাইত। ত' আজিলৈ টাটা, বাই বাই, হেপী দুৰ্গা পূজা।